নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যদি আপোনালোকে আধাৰ কাৰ্ড বনাইছিলে কিন্তু বহুদিন হৈ গ'ল এতিয়ালৈকে আপোনালোকে আধাৰ কাৰ্ড লাভ কৰা নাই, আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড হেৰাই গৈছে বা ভাঙি গৈছে তেনেহ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ PVC কাৰ্ড বা আধাৰ কাৰ্ডৰ প্লাষ্টিক কাৰ্ড আপোনালোকে কেনেকৈ অৰ্ডাৰ কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ মনত নাথাকে তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক নাথাকিলেও আপোনালোকে PVC কাৰ্ডটো অৰ্ডাৰ কৰিব পাৰিব। এতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ PVC কাৰ্ডটো কেনেকৈ অৰ্ডাৰ কৰিব বিস্তাৰিতভাৱে এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদিও ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমতে আপুনি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটলৈ আহি যাব। অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত আপোনালোকে দেখা পাইছে ডাউনলোড আধাৰ। ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডটো আপুনি ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে দেখা পাইছে অৰ্ডাৰ আধাৰ PVC কাৰ্ড। ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ যিটো প্লাষ্টিক কাৰ্ড সেই প্লাষ্টিক কাৰ্ডটো ইয়াৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে চেক আধাৰ PVC কাৰ্ড অৰ্ডাৰ ষ্টেটাছ। আপুনি যদি আধাৰ কাৰ্ডৰ প্লাষ্টিক কাৰ্ড হেতু ইয়াৰ পৰা আপোনালোকে যদি অৰ্ডাৰ কৰে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিব পাৰিব। এতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ PVC কাৰ্ডটো অৰ্ডাৰ কৰিবৰ কাৰণে আপোনালোকে অৰ্ডাৰ আধাৰ PVC কাৰ্ড এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে আধাৰ নাম্বাৰ আৰু এনৰলমেণ্ট ID। যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ নাজানে তেনেহ'লে আপুনি যেতিয়া আধাৰ কাৰ্ড বনাইছিলে এটা ৰিচিপ্ট দিয়া হৈছিলে, সেই ৰিচিপ্টত এনৰলমেণ্ট ID থাকে, 28 ডিজিট এনৰলমেণ্ট ID থাকে। এতিয়া আপোনালোকে এনৰলমেণ্ট IDত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনালোকে এনৰলমেণ্ট IDটো বহাই দিব। আৰু যদি আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ জানে তেনেহ'লে আপুনি আধাৰ নাম্বাৰ এইটোত ক্লিক কৰিব। ক্লিক কৰি ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত ইণ্টাৰ কেপচা, ইয়াত এটা কেপচা দেখা পাইছে, সেই কেপচাটো আপোনালোকে ছেম টু ছেম ইয়াত বহাই দিব। কেপচাটো বহুৱাৰ পিছত যদি আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ লিংক নাথাকিলেও আপোনালোকে আধাৰ কাৰ্ডৰ প্লাষ্টিক কাৰ্ডটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এতিয়া আপোনালোকে মাই মোবাইল নাম্বাৰ ইজ নট ৰেজিষ্টাৰ্ড এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো বহাই দিব। ইণ্টাৰ মোবাইল নাম্বাৰ, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইণ্টাৰ OTP ইয়াত আপোনালোকে বহাই দিব। OTPটো বহোৱাৰ পিছত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন এইটো অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্ল'জ কৰি দিব। এতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাইছে ইউ উইড বি চাৰ্জ 50। ইয়াত আপোনালোকে 50 ৰুপিজ পে' কৰিব লাগিব, যিটো GST এণ্ড স্পীড পোষ্ট চাৰ্জ। ইয়াত এটা আপোনালোকে SRN নাম্বাৰ দেখা পাইছে, সেই SRN নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখিব। সেই SRN নাম্বাৰটোৰ জৰিয়তে আপোনালোকে ষ্টেটাছ চেক কৰিব পাৰিব। এই SRN নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখিব। এতিয়া আপোনালোকে ইয়াত আই হেয়াৰ বাই কনফাৰ্ম এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত মেক পে'মেণ্টত ক্লিক কৰিব। মেক পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰি দিয়া হ'ব। ইয়াত আপোনালোকে ক্ৰেডিট কাৰ্ড, UPI ৱালেট আপোনালোকে ইয়াৰ পৰা আপোনালোকে পে' কৰিব পাৰিব। UPIৰ সহায়ত আপোনালোকে পে' কৰিব পাৰিব। এতিয়া আপোনালোকে পে' কৰিবৰ কাৰণে মই UPI অপশ্যনটো চিলেক্ট কৰি লৈছোঁ। UPI অপশ্যনত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াত গুগল পে', ফোনপে', ভীম, পে'টিএম ইয়াত আছে, এমাজন পে', হোৱাটছআপ পে'। এনেকৈ আপোনালোকে ইয়াৰ পৰা পে'মেণ্ট কৰিব পাৰিব। গুগল পে', ফোনপে', পে'টিএম আপোনালোকে যিকোনো UPIৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যিহেতু মোৰ আধাৰ কাৰ্ডৰ PVC কাৰ্ড আছে সেইকাৰণে মই পে'মেণ্ট কৰা নাই। আপোনালোকে ইয়াৰ পৰা পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰি দিয়াৰ পিছত এটা ৰিচিপ্ট আহিব, SRN নাম্বাৰ থাকিব। সেই SRN নাম্বাৰটো আপোনালোকে নোট কৰি ৰাখিব। আপোনালোকে সেই SRN নাম্বাৰটোৰ জৰিয়তে যিটো আধাৰ কাৰ্ডৰ PVC কাৰ্ড সেইটো ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰিবৰ কাৰণে আপোনালোকে বেক আহি যাব। আপোনালোকে হোম পেজত আহি যোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে চেক আধাৰ PVC
কাৰ্ড অৰ্ডাৰ ষ্টেটাছ এইটো অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ইণ্টাৰ SRN ইয়াত আপোনালোকে SRN নাম্বাৰটো আপোনালোকে বহাই দিব SRN নাম্বাৰটো বহুৱাই দিয়াৰ পিছত আপোনালোকে ইণ্টাৰ ক্যাপচা ইয়াত এটা ক্যাপচা দেখা পাইছে সেই ক্যাপচাটো আপোনালোকে সেম টু সেম বহাই দিব ক্যাপচাটো বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আপোনালোকে ষ্টেটাসটো চেক কৰিব পাৰিব আপোনাৰ যেটো প্লাষ্টিক আধাৰ কাৰ্ডৰ প্লাষ্টিক কাৰ্ড হেতু ক'ত আছে বৰ্তমান হেতু আপোনালোকে ইয়াৰ পৰা চাব পাৰিব অৰ্ডাৰ কৰা 6 পৰা 7 দিনৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডত যেটো এড্ৰেছ আছে সেই এড্ৰেছত স্পিড পোষ্টৰ জৰিয়তে আপোনাৰ এড্ৰেছত আহি যাব আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগে তে লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বৰ্গৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিব এনেকুৱা ভিডিও আগলৈ পাই থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ লগ পাম অন্য এটা ভিডিওলৈ